এইবাৰ সামগুৰিৰ আমনিত বানৰ তাণ্ডৱ। সামগুৰিৰ আমনিত নদীৰ বাৰণী পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। বানৰ পানীত ক্ষতিগ্ৰস্ত হৈছে বহু লোকৰ ঘৰ-বাৰী আৰু খেতিপথাৰ। ফলত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ বহু পৰিয়াল। নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে আমনি অঞ্চলত সোমাই পৰিছে বাৰণী পানী। পানীৰ তলত বুৰ গৈছে বহু খেতিপথাৰ। একে সময়তে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু লোকৰ ঘৰ-বাৰী আৰু দৈনন্দিন জীৱন যাত্ৰা। বানৰ পানীয়ে খেতিপথাৰ প্লাবিত কৰাৰ ফলত কৃষকসকলৰ মাজত সৃষ্টি হৈছে উদ্বেগ। বহু ঠাইত যাতায়াত ব্যৱস্থাতো সমস্যাৰ সৃষ্টি হৈছে। বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে পৰিস্থিতি আৰু জটিল হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। শুনাই লৈছোঁ কিছু মন্তব্য। আমাৰ ঘৰত যেতিয়া ৰন্ধা বঢ়া কৰি আছিলো গেছৰ চুলাত, তেতিয়া মানে আমাৰ পকা ঘৰটো ভাঙি মানুহ এজন লৈ পেলাই তলত পৰিলে। মানে পানীত পৰিলে তেতিয়া মানে ল'ৰা ছোৱালী ঘৰত থকা অৱস্থাত তাত টানি তুলিলে। যদি ল'ৰা ছোৱালী নাথাকিলে হয় তেতিয়া মানে মানুহটো ভয়ংকৰ হেৰিত পৰিলে হয়। পানী মানে বহুত আছে, ডুব যাবি গৈ মানুহ একেবাৰে তলত ডুব যাবি। তাৰপিছত যদি ল'ৰা ছোৱালী তাত থাকিলে মানে বহুত ক্ষতি হলে হয়। ল'ৰা ছোৱালী আছিলে মানে ঘৰত, এইফালে মানে আছিলে যেতিয়া মাকজনী পৰিলে, তেতিয়া ল'ৰা ছোৱালী কান্দি কুটি কৰি দৌৰা দৌৰি কৰি পেলাই তাক তুলিলে, তাৰ পৰা উঠালে আৰু ৰাস্তাত যিমান মানুহ আছিলে তাৰ পৰা দৌৰি আহি মানুহটোক উদ্ধাৰ কৰিলে। আৰু ঘৰত যিকোনো বয় বস্তু আছিলে চব বাহিৰলৈ ওলাই আনিলে। আপোনালোকে চাওক এইফালে কেনেকুৱা ভাঙিছে আমাৰ ঘৰটো। এইফালে গৈ আগুৱাই চালে আপোনালোকে চাব পাৰিব। আৰু এইফালে গোটেই এইফালে পানী গৈছে, পানী গৈ পেলাই ঘৰ দুৱাৰ চব হেৰি হৈ গৈছে, নষ্ট হৈ গৈছে। ধান চান, আমাৰ যিফালে ফিচাৰী আছিলে এইফালে দুটা ফিচাৰী আছে, দুটা ফিচাৰী প্ৰায় 5 লাখৰ ওপৰত মাছ আছে, চব মাছ ওলাই গ'ল। এটা মাছো থকা অৱস্থাত নাই। মানে জাল দি বেৰ দিছে, যেতিয়া জালৰ ওপৰেদি পানী গৈছে, তলেদি পানী গৈছে, মানুহতো ধৰি ৰাখিব নোৱাৰো, মাছটোতো আমি ধৰিব নোৱাৰিম। পানী অহাতেতো সপ্তাহ মান হৈ গ'ল। আমি এতিয়ালৈকে চৰকাৰী সাহায্য একো পোৱা নাই। এতিয়ালৈকে কোনো মানুহ অহা নাই, আমাৰ একো খয় খবৰ লোৱা নাই। এজনো অহা নাই, আমাৰ ঘৰটো চাবলৈও অহা নাই কোনোবাই। গাঁওবুঢ়াৰ তাত খবৰ দিয়া হৈছে, আমি খবৰ দিছো ইতিমধ্যে, কিন্তু গাঁওবুঢ়া এতিয়ালৈকে অহা নাই আমাৰ ঘৰত। এতিয়া আহিব না নাহিব সেইটো আমি নাজানো।